নমস্কাৰ। আমি এতিয়া উপস্থিত আছোঁ ব্ৰহ্মপুত্ৰৰ এটা চাপৰি অঞ্চলত। মহৰ খুঁটি সকলো ফালে বগৰী গছেৰে ভৰপূৰ আৰু ডাল ভৰি ভৰি বগৰী লাগি আছে। খাওঁতা কোনো নাই আচলতে, কেৱল মহৰ খুঁটিৰ যিসকল গোৱাল তেখেতসকল আছে। আমি আজি প্ৰায় 10জন ব্যক্তি আহিছোঁ নগাঁৱৰ পৰা, আৰু ইয়াতে আমি দেখিছোঁ এইবোৰ মহৰ ঘৰবিলাক আছে। মুকলি ঠাই সকলো ফালে, আচলতে খুঁটিৰ অঞ্চল। আৰু ইয়াতে মাজতে আচলতে আছে এটা সুন্দৰ গৃহ। তেওঁলোকে কৈছে চৰকাৰীভাৱে তেওঁলোকক সজাই দিছে ঘৰটো। বাৰিষা কালি ওপৰলৈ থাকেগৈ, আৰু এইখিনি সময়ত সকলো ফালে অন্য বস্তুবোৰ নদন বদন। আমাৰ ছাৰসকল আছে, তেওঁলোকে ব্যস্ত। আমি ইয়াতে আজি পিকনিক খাবলৈ আহিছোঁ। আৰু দুজন মানে অকণমান দুখ পাইছে চাগে। দিব্য, আমাৰ হেড ছাৰ আৰু ইয়াৰ কপিল ছাৰ আৰু কেইজনমান ছাৰ আছে। আমাৰ আমি আজি ইয়াতে সকলোৱে এটা দিন কটাম। এখন নাও, বাৰিষা কালৰ বন্ধু আচলতে এওঁলোকৰ বাবে। সময় গতিশীল নতুন শিশু হয় যে, নতুন শিশু হয় যে। এয়া আমি এতিয়া বগৰী পাৰিছোঁ। সকলো ফালে বগৰীয়ে বগৰী। আমাৰ বাইকবোৰ আছে বগৰীৰ তলতে, ডাল ভৰি ভৰি লাগি আছে। বগৰী টেঙা বুলি কয় যদিও ইয়াৰ বগৰীবিলাকৰ যথেষ্ট এটা নিজস্ব সোৱাদ আছে। সকলোৱে বগৰী বুটলি আছে, আৰু আমি লৈ যাব বিচাৰিছোঁ নিজৰ ঠাইলৈ। ঘৰৰ মানুহবিলাকৰ কাৰণে সকলোৱে যাতে খাব পাৰে, এই চাপৰিৰ বগৰীৰ সোৱাদ পায় যাতে সকলোৱে। চাপৰিৰ মাজৰ বগৰীৰ দৃশ্য। ধন্যবাদ।